জাষ্ট নাহৰকটিৰ পৰা পাৰ হৈ কিনে এতিয়া আমি পালোগৈ ডিগবৈ জংঘল। এইটো ফৰেষ্ট এৰিয়া হয়। ইয়াত মানে কোনো ধৰণৰ নেটৱৰ্ক মানে বহুত কম পায়। অলপ মানে 1 কোটি 2 কোটি 1 কোটি পায় আৰু অলমষ্ট। তাৰপিছত আমি এইটো জংঘলটো পাৰ হৈ কিনে আমি এণ্টাৰ কৰিম ডিগবৈ টাউনলৈ। চ' গৈ থাকোঁ, কাৰণ বেছি দীঘলকৈ নবনাওঁ, কাৰণ এই জংঘলটো বহুত দীঘল ন। গোটেইকেইটা কেপচাৰ কৰিব হ'লে বহুত সময় লাগি যাব। ব'লক আগলৈ যাওঁগৈ, ব'লক। এতিয়া জংঘলো খতম হৈ গ'ল। এতিয়া আমি এণ্টাৰ কৰিলোঁ টাউনলৈ। আৰু এটা মানে বহুত আচৰিত টাৰ্ণিঙৰ ওচৰতে বহি আছে আমাৰ কামাণ্ড দাদাহেঁতি। চ' ব'লক কিবা খোজে যদি দি দিম, কিবা চাই যদি। চ' ৰখাব যেন লাগিছিলে, কিন্তু নৰখালে। মানে একচুৱেলি কি হয়, ইলেকশ্যন আহি আছে না, ইলেকশ্যনৰ গাড়ীবোৰ চেক কৰিছে মেইনলি। কাৰণ গম পায় আৰু ইমানকৈ ডিটেইলি নকওঁ। চ' একো নকৰিলে, আমাক জাষ্ট যাবলৈ ক'লে। আমি ক্ৰছ কৰি কিনে ওলালোঁ। আমাক ধৰিলেও একো নাছিলে। আমাক গোটেইকেইটা আছে, বাইকৰ কাগজ পত্ৰ, ড্ৰাইভিং লাইচেঞ্চ অল ইত্যাদি আছে। ৰখাবলৈ একো মানে অপশ্যনে নাছিলে। মানে ৰখালে যদিও দেখালে মানে ৰেহাই। আমাৰ ওপৰলৈকে হাত আছে ভাই, চিন্তা কৰিব নাই, আমি একদম ফ্ৰীকৈ যাওঁ ব'লক। চিধা আহি কিনে আমি সোমালোঁ মিউজিয়ামত, ডিগবৈ মিউজিয়ামত। আৰু ইয়াৰ বিষয়ে ইমানকৈ মই আগতে সোমোৱা নাছিলোঁ, সেইকাৰণে এবাৰ আপোনালোকক মানে দেখাই দিলোঁ কেনেকৈ কি আছে। আৰু এইটো হৈ গ'ল মেইন মিউজিয়ামটোৰ ভিতৰত আছে। মানে ইয়াত কোনো ধৰণৰ মোবাইল কেমেৰা মানে গোটেইকেইটা বেগ চেগ থৈ কিনে ভিতৰত সোমাব লাগিব। পূৰা চেক কৰি দিয়ে, মানে পূৰা একদম চেক কৰি কিনে থৈ দিয়ে। ইয়াত লকাৰ দি দিয়ে, লকাৰত মানে ভালকৈ বস্তুকেইটা মোবাইল চোবাইল থৈ কিনে ভিতৰত সোমাব লাগিব। ইয়াত আৰু গোটেই মিউজিয়ামটো এইটো হয়, মানে গোটেই ইয়াত আপোনাৰ তেলৰ বিষয়ে আছে। মানে গম পায় ডিগবৈটো তেলৰ কাৰণে আৰু ফেমাছ। মানে প্ৰথম তেল আমাৰ ডিগবৈতে পাইছিলে। চ' গোটেইকেইটা ইয়াত তেলৰ বিষয়ে আছে, মেচিনবোৰ আছে। ভিতৰত গ'লে আপুনি সকলো কথা বুজি পাব, কাৰণ তাত টিভি মানে LCD টিভি লগোৱা আছে ডাঙৰকৈ। তাত মানে বহুত ফৰেনাৰ মানুহকেইটা আহি কিনে ভিতৰত চাই থাকে। আমি গৈছিলোঁ, মইতো ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু কিন্তু মই নিজে চাই কিনে আহিলোঁ ভিতৰৰ পৰা। আৰু যি ভিতৰত চাইছোঁ সেইটো আপোনালোকক শ্বেয়াৰ কৰিম আৰু কিছুমান কথাবোৰ। আৰু যিহেতু প্ৰথম দিনত মানুহে মানে প্ৰথম তেল কেনেকৈ ওলাইছিলে, মানে তেল আছে বুলি কেনেকৈ গম পালে, আৰু কি বস্তুকেইটা ইউজ কৰিছিলে, মেচিন গোটেইকেইটা মানে তাত আছে। আপুনি আহিলে এবাৰ সোমাই চাব, কোনো ধৰণৰ টিকেট নালাগে, চব ফ্ৰীকৈ দেখাব। আৰু একচুৱেলি মানে কি হ'ল, মানে ভিতৰত কেমেৰা এলাও নাই, সেইকাৰণে অলপ লুকাই কিনে বনাপলা হৈ আছে। এইটো হৈ গ'ল ডিগবৈ মিউজিয়াম। মানে বহুত ভাল বস্তু, গোটেই তেলৰ বিষয়ে মানে আছে। মেচিনবোৰ কি মানে তেল ওলাবলৈ প্ৰথম জামানাত ইউজ কৰিছিলে, সেইকেইটা মেচিনৰ বিষয়ে আছে। আৰু মেইনটো মিউজিয়াম এইটো মানে জাষ্ট ডেমো, অলপ মেচিনকেইটা দেখাইছে। তাৰপিছত এই ভিতৰৰ ফালে এটা মিউজিয়াম আছে ডাঙৰ, তাত মানে গোটেই বস্তুকেইটা বহুত ডাঙৰ মেচিনকেইটা আছিলে। মানে প্ৰথম যে ফাৰ্ষ্ট টাইম কি মেচিন ইউজ কৰিছিলে, সেই মেচিনকেইটা দেখাইছে। মানে তাত ভিডিঅ' খালি এলাও নাই, বাহিৰত অলপ চলপ কৰিব দিয়ে, মোবাইল মানে সিমান এলাও নিদিয়ে। আমি ভিতৰত সোমাইলোঁ, বহুত ধুনীয়া মেচিন আছে। কেনেকুৱা প্ৰথম জামানাত তেল মানে ওলাইছিলে, মানে কেনেকুৱা প্ৰচেছ দি ওলাই সেইটো আছিলে। আমি ভিতৰৰ পৰা ওলালোঁ এতিয়া বাহিৰলৈ, এতিয়া যাবলৈ ওলাইছিলোঁ। জাষ্ট বাহিৰত দেখি পালোঁ ভালকৈ মজা, মানে বহুত মেমৰিজকেইটা মানে থৈ দিছে ফটো কেপচাৰ কৰি কিনে। আৰু এইকেইটা দেখিছে প্ৰত্যেক তেলৰ বিষয়ে আছে। আৰু গোটেইকেইটা দেখিছে আগৰ জামানাতো ইমান হেভি ভেহিকেল নাছিলে ন, গাড়ীবোৰ নাছিলে। হাতীয়ে যিবোৰ ডাঙৰ বস্তুবোৰ মানে অহা যোৱা মানে এইফালে কৰিছিলে। মানে গোটেইকেইটা ফটোকেইটা দিয়া আছে বাহিৰতে। আৰু এইটো গেটটো হৈ গ'ল মেইন গেটটো, ভিতৰত মানে এণ্টাৰ কৰা গেটটো, মানে মিউজিয়ামৰ ভিতৰতো থাকিব। আৰু বেলেগ গেটটো বাহিৰত আছে আৰু এটা। বন্ধুসকল, মই এটা বস্তু এটা দেখাবলৈ পাহৰি গ'লোঁ। এইখনেই হ'ল বাইক, ঠিক আছে। এই বাইকখন লৈ কিনে আমি গৈ আছিলোঁ আগফালে। মানে আমি যোনটো যি ৰাইড আমি কৰিম বুলি ভাবিছিলোঁ, সেইটো ৰাইডত গ'লোঁ। আৰু আমি ওলাইছোঁ এতিয়া ডিগবৈ মিউজিয়ামৰ পৰা আমি ওলালোঁ। আৰু ওলাই কিনে কিছুমান প্ৰব্লেমৰ কাৰণে, ঘৰৰ পৰা ফোন আহিলে, কিছুমান প্ৰব্লেমৰ কাৰণে আমি ইয়াৰ পৰা আগত যাব নোৱাৰি। মানে ডিগবৈৰ পৰা ওলাই কিনে আমি, এইটো হৈ গ'ল পেংৰি জংঘল। এইটো হৈ গ'ল পেংৰি, মানে ডিগবৈ মিউজিয়ামৰ পৰা ওলাই কিনে আমি এতিয়া পালোগৈ পেংৰি জংঘলত। মানে তাৰপিছত অলপ যাওঁতে ঘৰৰ পৰা ফোন আহিলে, আৰু কিছুমান কাৰণৰ কাৰণে যে সকলো কথা শ্বেয়াৰ কৰিব নোৱাৰি নে, কিছুমান পাৰ্চনেল থাকে। সেইটো কাৰণে আমি ইয়াৰ পৰা এতিয়া ঘূৰি যাব লগা হৈ আছে। এতিয়া আমি যাব লাগিব ঘৰ, কাৰণ ফোন আহিলে আৰু কি কৰিব। আৰু এতিয়া আমি যাব লাগিব ঘূৰি কিনে। কি কওঁ, আজিতো সেইফালে যোৱাই নহ'ল। চ' সেইকাৰণে আমি এতিয়া যাব লাগিব ঘূৰি কিনে। কি কৰোঁ আৰু, এনেকৈ পৰি গ'ল ন। আমি ওলাইছিলোঁ, আমি তালৈ গল্ডেন টেম্পল যাম বুলি, কিন্তু অৰুণাচল ওলাইছিলোঁ, কিন্তু এনেকৈ হৈ গ'ল পৰিস্থিতিটো। আৰু কি কৰিম আৰু, যাবতো লাগিব, ঘৰৰ ফালে যাব লাগিব।
তো মই মানে এনেকা কাৰণ আছে যে আপোনালোক সকলো মানে শ্বেয়াৰ কৰিব নোৱাৰা এনেকা কাৰণ আছে ঠিক আছে নহ'লে মই কৈ দিলোহেঁতেন যদি সৰু মৰু কিবা আছিলে যদি মই থুলমূলকৈ কৈ দিলোহেঁতেন এতিয়া যাব লাগিব এতিয়া ব্লগটো ইয়াতে এণ্ড কৰি দিছোঁ